হেল্ল' ফ্ৰেণ্ড, কি খবৰ? ভালে? মোৰ ভালেই বাৰু দেই, ভগৱানৰ কৃপাত, আপোনালোকৰ আশীৰ্বাদত। আৰু আপোনালোকৰ চাগে ভাল, সকলো ভালে থাকক সেইটোৱে বিচাৰোঁ। আজি বতৰটো ইমান ডাৱৰীয়া আছিলে, ভাবিলোঁ আবেলি সময়ত এনেই আছোঁ আৰু এখেতে ক'লে বোলে কিবা এটাকে বনোৱা খাওঁ। তাৰ মই ক'লোঁ বোলো বেলেগটো একো নাই, মেগীহে আছে বোলে। ক'লে ঠিক আছে মেগীকে বনোৱা, খালি একদম ধুনীয়াকৈ ৰেষ্টুৰেণ্ট টাইপত চাওমিন বনোৱাকেইটা বনাবা দেই। সেয়া দেখিছেনে, মই সেইটো কাৰণে ভাবিলোঁ বনাই দিওঁ বুলি। আৰু মই কাটি ল'লোঁ অকণমান বন্ধাকবি, তাৰপিছতে বিলাহী, পিঁয়াজ ধুনীয়াকৈ কাটি ৰেডি কৰি ল'লোঁ। তাৰপিছত টাৱাতে তেল অকণমান দিলোঁ, ৰিফাইন তেল অকণমান দি পেলাই বন্ধাকবি, তাৰপিছতে পিঁয়াজ আৰু বিলাহী এইখিনি ধুনীয়াকৈ অলপ সময় ভাজি ল'ম। মেগীনো কোনে বনাব জানে, চবেই জানে, কিন্তু তথাপিতো আৰু কিনো বনাইছোঁ বোলো অকণমান বোলো ভিডিঅ' এটাকে কৰি থওঁ। চাবচোন, কম সময়ৰ ভিতৰতে মানে বহুত ধুনীয়াকৈ বনাই দিব পাৰি আৰু। ইয়াৰ মেগী বনাইছোঁ, তাত দিছোঁ অকণমান জিৰা অকণমান দিছোঁ দেই। জিৰা অকণ দিলে মানে কিবা এটা ভাল লাগে। বেলেগে ভিনেগাৰ চিনেগাৰ কিবা দিয়ে, কিন্তু মোৰ ওচৰত ভিনেগাৰ চিনেগাৰ একো নাছিলে। মাত্ৰ আপোনাৰ চয়া চচ আছিলে আৰু টমেট' চচ অকণ আছিলে, তাকে দিলোঁ। আৰু মেগী মছলাবিলাক ইয়াৰ ওপৰত দি দিছোঁ। ভাজিকণ বনাই থাকোঁতে দি দিলোঁ, দি পেলাই আকৌ মেগীখিনি ধুনীয়াকৈ বইল কৰি লৈছিলোঁ। বইল কৰি লোৱাৰ পিছত এইখিনি ভাজি হোৱাৰ পিছত মেগীখিনি দি দিলোঁ। দি পেলাই ইয়াতে অকণমান চয়া চচ দিছোঁ। চয়া চচ দিয়াৰ পাছত অকণমান ধুনীয়াকৈ লৰাই দিছোঁ। লৰাই তাতে কি হয়, মেগীখিনি বৰ লাগি ধৰে। ৰিফাইন দিছিলোঁ বইল কৰোঁতে, তথাপিতো কেলৈ জানো লাগি ধৰিছে। তাৰপিছতে আৰু অকণমান থৈ দিছিলোঁ মেগী মছলা। লাষ্টত মেগী মছলা অকণমান দি দিছোঁ। আৰু আপোনালোকে এনেকৈ বনাই খাই চাবচোন কেনেকুৱা লাগে।